हेलो स्टूडेंट সকল এটা নতুন ভিডিওলৈ পুনৰবাৰ স্বাগতম জনাইছো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে অসমৰ ছাত্ৰ ছাত্ৰীসকললৈ এটা বিশেষ সুবিধা আগবঢ়াইছে সেই সুবিধাটো কি সেই বিষয়ে মই ভিডিঅ'টোত তোমালোকক সবিশেষ জনাবলৈ গৈ আছো ইয়াৰ আগতে অসম চৰকাৰে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিসকলে ক্লাছ 12ত এতিয়া পাইছে 11ৰ পৰা 12 লৈ প্ৰমোট কৰি দিয়া হৈছিল সেই ছাত্ৰ ছাত্ৰীসকললৈ এটা গুৰুত্বপূৰ্ণ জাননী দিছে সেই জাননীখনৰ বিষয়ে পুনৰবাৰ মই তোমালোকক জনাবলৈ গৈ আছো সো ষ্টুডেন্ট সকল তোমালোকে স্ক্ৰিনত দেখিবলৈ পাইছা এটো হৈছে যি জাননী দিয়া হৈছে অসম চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ তৰফৰ পৰা এই জাননীটো দিয়া হৈছে কি লিখা আছে এটো চোৱা অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ অধীনস্থ চৰকাৰী আৰু স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানসমূহৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীৰ বিনামূলীয়া পাঠ্যপুথিসমূহ 26 মে 2020 ৰ পৰা 28 মে 2020 লৈ বিতৰণ কৰা হ'ব সকলো শিক্ষাৰ্থীকে কোভিড-19 স্বাস্থ্য বিধি মানি নিজৰ বিদ্যালয় অথবা নিৰ্ধাৰিত সুৰক্ষিত স্থানৰ পৰা পাঠ্যপুথিসমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনোৱা হ'ল সো এটোৱে আছে অফিচিয়েল নটিফিকেশনটো অসম চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা তো তোমালোকে যদি এতিয়ালৈকে কিতাপসমূহ অনা নাই তেনেহলে স্কুলৰ পৰা লৈ আহিব পাৰে এতিয়া আহিছো আজিৰ ভিডিওটোৰ মেইন টপিকটো লৈ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা বিশেষ সুবিধা দিছে তোমালোকৰ যদি কিবা কোৱেশ্চন সুধিব লগা আছে তেনেহলে তোমালোকে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ ৱেবছাইটটোত আহি তাত এটা তোমালোকক পেজ দিয়া হৈছে সেই পেজটোত তোমালোকে আহি তোমালোকৰ কোৱেশ্চনসমূহ সুধিব পাৰিবা মানে তোমালোকে ডাইৰেক্টলি আহিবা আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ অফিচিয়েল ৱেবছাইটটোত তাত এটা তোমালোকে নটিফিকেশন দেখিবলৈ পাবা লিখা আছে হেল্প ডেস্ক ফৰ student click here to submit any queries related to examination registration admission academic আৰু certificate এইবিলাক টপিকৰ ওপৰত যদি তোমালোকৰ কিবা কোৱেশ্চন সুধিব লগা আছে তেনেহলে তোমালোকে সিম্পলি যি নটিফিকেশনটো দিয়া আছে তাত ক্লিক কৰিবা আৰু ক্লিক কৰাৰ পাছত তোমালোকে ডাইৰেক্টলি সেই পেজটো গুছি যাবা আৰু তোমালোকৰ যি কোৱেশ্চন দিব লগা আছে হেবিলাক সুধিব পাৰিবা তোমালোকক ইয়াত কিছুমান টপিক দিয়া হৈছে এই টপিক বিলাকৰ ওপৰতে তোমালোকে কোৱেশ্চন সুধিব পাৰিবা বেলেগ টপিকৰ ওপৰত তোমালোকে কোৱেশ্চন সুধিব নোৱাৰিবা টপিকসমূহ হৈছে এডমিশন এক্সামিনেশন ৰেজিষ্ট্ৰেচন একাডেমিক আৰু সাৰ্টিফিকেট এইবিলাকৰ ওপৰত যদি তোমালোকৰ কিবা প্ৰশ্ন সুধিব লগা আছে তেনেহলে তোমালোকে সিম্পলি এই যেটো নটিফিকেশন দিয়া হৈছে তাত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকে বেলেগ এটা পেজত আহি যাবা সেই পেজটোত অহাৰ পাছত তোমালোকে ইয়াত প্ৰথমে কিছুমান ইনফৰমেশন দিব লাগিব যেনে তোমাৰ নামটো লিখিব লাগিব কন্টাক্ট নাম্বাৰ দিব লাগিব যদি ইমেইল আইডি আছে তেনেহলে দিব লাগিব আৰু এড্ৰেছটো লিখিব লাগিব কোড থাকা তাৰ পাছত কোৱেশ্চনটো হেকত লিখি দিব লাগিব আৰু ইয়াত সাবমিট অপচনটোত ক্লিক কৰি দিব লাগিব আৰু হেতু সাবমিট হৈ যাব তাৰ পাছত আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে তোমালোকৰ কন্টাক্ট নাম্বাৰৰ যোগেদি বা ইমেইল আইডিৰ যোগেদি তোমালোকক সেই কোৱেশ্চনটোৰ আনসাৰ দিবলৈ চেষ্টা কৰিব তো এনেকৈ তোমালোকৰ যদি কিবা কোৱেশ্চন সুধিব লগা আছে তেনেহলে তোমালোকে সুধিব পাৰিবা ৰিগাৰ্ডিং যে এক্সামিনেশনৰ ওপৰত সুধিব পাৰা বা যি এতিয়া ৰিসেন্টলি এটা নটিফিকেশন দিয়া হৈছিল এডমিশনৰ কাৰণে ফাৰ্ষ্ট ইয়াৰৰ সেই বিষয়ে যদি কিবা সুধিব বিচাৰিছা তেনেহলে ইয়াত সুধিব পাৰিবা ঠিক আছে তো এইটোৱে হৈছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ নতুন এটা খবৰ